दोस्तों वेलकम टू माय चैनल मिस्टर रोनित तो ब्लॉग आजिर भिडिओ टू आरम्भ करू वाह ओ पार्टनार बिलाक तार माने আজি माने 27 तारिख न काली 28 तारिखे माने बोगिनदीत एटा माने डाঙर फांक्शन আছে नुका हेवी फांक्शन तार माने আপোনালোকক কালি মই দেখাই আছো চাই থাকক আসল কথাটো মানে যাবৰ কাৰণে মই আজিয়ে ৰেডি চাওক না হে वाव কাপোৰ বিলাক চাওক মই আজিয়ে মানে ৰেডি কালি মানে নুকা ফুৰ্তি লাগি আছে ন যাবলৈ এইটো আমাৰ মিস্টাৰ ৰনিত মই হল আৰু যাবলৈ আমি ৰেডি এইটো আমাৰ ঘৰ আৰু ইয়াৰ এতিয়া আমাৰ দাদা বিলাকে মানে মামা বিলাকে ফটো শুট কৰিব এয়া হল আমাৰ মেইন মালিকটো চেনেলটোৰ নাম হল মিস্টাৰ ৰনদে কি চলে ব্লগটোৰ নামটো চেনেলটোৰ নাম মিস্টাৰ ৰনদে ব্লগ ৰনদে ভাজং ব্লগ সাবস্ক্ৰাইব কৰিব চেনেলটো কালি আমি দেখাই আছো আপোনালোকক চাই থাকক হে দোস্ত আজিলৈ গুড নাইট ফাইনেলি ৰাতি পুৱাই গ'ল ন এতিয়া কেইটামান কাম আছে কামবিলাক কৰি পিনি এতিয়া মানে গৈ আছো চাই থাকক গুড মৰ্নিং তো আমি এতিয়া ফাইনেলি উঠিলো এতিয়া আমি মামা আৰু মই এয়া উঠি ব্ৰাছ কৰিলে মই কৰিলো বাৰু এতিয়া ব্ৰাছ কৰিলো এতিয়া চাই থাকক কন্টিনিউ কৰি থাকক আপোনালোকে চাই থাকক হেল্ল' বন্ধুসকল আমি এতিয়া ৰেলি যাব ওলাইছো এয়া মই আৰু আমাৰ ডাং মিস্টাৰ ৰনিত মিস্টাৰ চিৰঞ্জিত তো আমাৰ ডিসিছে এখনে আমাৰ গাঁওখন চেহেৰা পাতি দেখা দিয়ক এবাৰ এটো পিছফালৰ পৰা দেখো আমাৰ কাটৰি চাপৰি আমাৰ ৰনদেৱ মিস্টাৰ ৰনদেৱ তো আমি গৈ আছো আজি লখিমপুৰৰ বগিনদী আপোনালোকক মই অসম চুতীয়া সন্থাৰ মানে কি অধিৱেশন দেখাই আছো চাই থাকক কন্টিনিউ কৰি থাকক চাই থাকক ওকে ভাই তো আমাৰ মিস্টাৰ মহাজনে এতিয়া বৰ্তমান গামছা পিন্ধাত ব্যস্ত আৰু আমি এতিয়া ওলাই আছো আৰু গাড়ী চাৰি আহিলে নাই গাড়ী আহিছে না গাড়ী বিলাক আহিছে বোলে এতিয়া আমি মানে ৰেডি হৈ আছো এনেকুৱাই মানে আমাৰ কিস্তি দলৰ পাৰ্টি বিলাকে পিন্ধে আৰু ন গাড়ী আমাক ৰখি আছে ন কেনেকুৱা ভাল চাই থাকো এইখনে হ'ল আমাৰ হাজং গাঁৱৰ ডিচিছে আমি এতিয়া বৰ্তমান মই গৈ আছো আৰু গাত চাত ধুলো কাপোৰ চাপোৰ পিন্ধি গৈ আছো চাই থাকক ডিচিছে কাটৰি চাপৰি ৱাও আমাৰ পাৰ্টনাৰ বিলাকে আগফালে গৈছে লখিমপুৰলৈ বগিনদীলৈ তো আমি তাতে এতিয়া বৰ্তমান গৈ আছো বিপিন চাউদাকে মাতিছে যেতিয়া নগলে কি হ'ব ন ডিচিছে আমাৰ পাৰ্টি বিলাক আমি গৈ আছো আৰু আজি মানে কিবা অধিৱেশন আছে বোলে অসম কি আছিলে জাতিটো চুতীয়া জাতি তো গৈ আছো চাই থাকক কন্টিনিউ কৰি থাকক আপোনালোকক দেখাই আছো ৱাও তো আমাক যিখন বাছ ৰখি আছিলে সেইখন বাছ আমি বাছৰ সন্ধানত গৈ আছো চাই থাকক বাছৰ সন্ধানত গৈ ছুটি দিলে নেকি ছুটি দিলে এইবিলাক বাচ্চাবিলাক স্কুল বাচ্চা তো ফাইনেলি আমি বাছখনৰ আগৰ ওচৰত পাই গলো দিছে আল্ট্ৰা নে বাজ মই পঢ়া স্কুলখন এইটো কাটৰি চাপৰি তো এতিয়া ফাইনেলি বাছত পাই গলো ৱাও চাওক না হে ৱাও দিছ ইজ আল্ট্ৰা ইয়াৰে আমি গৈ আছো বগিনদী চাই থাকক ভগৱানৰ কৃপা আখাৰে হাইট চাওক না হে হাইট চাওক ৱাও আন্ডাৰত গৈ আছো আন্ডাৰত কৃষ্ণ ৱাও এইটো হৈছে আমাৰ অসম কি আছে আৰু সদৌ অসম ছাত্ৰ সন্থা তো বাছৰ ভিতৰত গৈ আছো ৱাও দিছ ইজ এ বাছ নহয় আল্ট্ৰা ৱাও এন্ট্ৰি হৈ গৈছো এন্ট্ৰি আমি এতিয়া আমাৰ ইয়াতে আছো খবৰ খাতি এইখনে হ'ল আমাৰ বাছৰ ৰুম ৱাও চেহেৰা পাতি চাওক বাছৰ উঠা আগতে মানে এটা ফটো শ্বুট হ'ব বোলে এতিয়া কাৰণে বাহিৰত গৈ আছো ফটো শ্বুট 1 2 3 4 5 6 7 8 9 10 ফটো শ্বুট এনেকৈ লাহে ধীৰে এটা দুটাকৈ মানুহ এন্ট্ৰি হ'ব ধৰিছে চাই থাকক লাহে এন্ট্ৰি হৈ আছে ৰেডি হৈ গ'ল আমাৰ ইয়াত গুড়া ধৰ এইটো আমাৰ দাদা এই ক'ৰ পৰা আহিলে আপুনি আসামৰ পৰা
আমাৰ গাড়ীটো চলি আছে ড্ৰোন শ্বুট চাব নেকি এবাৰ চাই লওঁ ড্ৰোন শ্বুট টেক্সি গাড়ী লৈ যাম শ্বিলঙত একা বেকা বাটেৰে এনেকুৱা আমি একা বেকা বাটেৰে গৈ 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 আমাৰ গন্তব্যস্থান উপনীত হ'বলৈ গৈ আছোঁ দিছ ইজ এ পদুমণি পাৰ্ক ৱাও এইখনে আৰু পদুমণি পাৰ হৈ গ'লো এইটো দিছ ইজ এ পদুমণি আমাক এনেকুৱাই মানে লাইন পাতি লিখিব দিছে সিহঁতৰ লগতে এনেকৈ মানে ৰ'দতে লাইন পাতি লিখিব দিছে আৰু তামাম বজাম এইটোৱে আমাৰ নাজাৰা আৰু আমি এতিয়া ৰেডি যাবলৈ লাইন চাওক না লাইন আমাৰ মানে প্ৰচেছনটো ষ্টাৰ্ট হৈ আছে আৰু এতিয়া তাৰ মানে ইমানেই ডাঙৰ এৰিয়া ন একদম কেমেৰাত নুঠে একদম নক'ব আৰু আমি এতিয়া লাইন পাতিহে গৈ আছোঁ নাজাৰাই চাই থাকক নাচ এয়া হ'ল আমাৰ কিস্তি দল Ajoy kun. Mama, mau kenapa lagi? Mulai belakang. Iman gorom, aji nigro hom negi ठीक नहीं. बढ़िया. ইয়াতে মানে বহুত জনগোষ্ঠী আছে ন মানে ইয়াত এনেকুৱা লাইন পাতি বহুত একদম 1 কিলোমিটাৰ 2 কিলোমিটাৰ হ'ব একদম যাব নোৱাৰা বস্তু আমি এতিয়া প্ৰচেছন কৰি ৰিটাৰ্ণ হৈ আছোঁ ৰিটাৰ্ণ গৈ আছোঁ প্ৰচেছনৰ পৰা ইমান দীঘল ৰিটাৰ্ণ জগাত গৈ আছোঁ ফাইনেলি ইমান এনেকুৱা প্ৰচেছন কৰি ভাগৰে লাগিলেহে এতিয়া দলঙৰ পৰা অকণমান গৈ আছোঁ এতিয়া পাওঁ অৱস্থা হৈ গ'লোঁ আৰু আমাৰ গন্তব্য স্থানটো য'ৰ পৰা ওলাইছিলোঁ তাৰমানে বহুত কষ্ট লাগিলে আজি নাজাৰা দেখো নাজাৰা ৱাও দিছ ইজ এ কি কয় ভাই কেনেকুৱা ভাল বহুত ভাল ভাই কেনেকুৱা বহুত ভাল কেনেকুৱা মজা কেনেকুৱা হেপি কেনেকুৱা হেপি তাৰমানে লাইনটো ইমানেই দীঘল ন লাইনটো বেছ দীঘল ভাগৰা লাগি গ'ল
আমাৰ ভাগৰ লাগিলে নাই ভাগৰ নাই লগা আমাৰ ৰণদেৱক এতিয়ালৈকে ভাগৰ লগা নাই বোলে বহুত তাজা আছে ন তাজা পাইছে মই নিছো না হে ভগৱানে নাপাওঁ দেখোন আমাৰ গন্তব্যস্থানটো গৈ আছোঁ আৰু এনেকুৱাই যেনে তেনে কৰি ভাই কষ্ট লাগিছে নাই মই কৈছো না মানে শক্তি নাই তোমাৰ শক্তি আছে না কাকাত তাৰো শক্তি নাই বোলে একেবাৰে এনাৰ্জি নাই ফাইনেলি আমি এতিয়া আহি পালোঁ আৰু প্ৰচেছন কৰি এতিয়া খানা খাবলৈ গৈ আছোঁ খানাৰ কাৰণে গৈ আছোঁ আৰু দাদা খানা খাবি নাই বল দে আমি বৰ্তমান খানা খাবলৈ গৈ আছোঁ ন কিহেৰে দিছে বা খানা দালিতে হ'ব চাগে দালি এইটোৱে হ'ল আমাৰ খানা খোৱা ৰুমটো ৱাও হে দোস্ত কালি মানে শেষৰকণ ভিডিঅ'টো বনোৱা নহ'ল কাৰণ কালি মানে বেটেৰী নাছিলে মোবাইলৰ বেটেৰী নাই সেইকাৰণে বনোৱা নহ'ল আৰু মানে কালি বহুত টোপনি ক্ষতি হৈ গ'ল 2টামান বজাত আহি গ'লোঁ আৰু পিছতকৈ জুবিন দাক চাই পিনি আহিলোঁ গান চান উপভোগ কৰিলোঁ 2-3টা বাজি গ'ল আজি কলেজ যোৱা নহ'ল আৰু তো যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰক শ্বেয়াৰ কৰক ছাবস্ক্ৰাইব কৰক আৰু বৰ বেছি শ্বেয়াৰ কৰি দিব বাই টাটা